গুড মৰ্ণিং। আজি ভিডিঅ'টো মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা শুই উঠি এতিয়া 8টা বাজিছে। মই 8টা বজাত গা পা ধুই এইমাত্ৰ আহিছোঁ। আজি আগতকৈ অলপ দেৰি হ'ল। তাতে আজি বৰষুণৰ বতৰ আৰু অলপ সময়ৰ পাছতে বৰষুণে দিব। তাতে আকৌ ওলাইছোঁ আৰু যাওঁ, ধূপ এডাল লগাই লওঁ। ধূপ এডাল লগাই লোৱাৰ পাছত আকৌ আগৰ দৰে ৰুটি বটোৱা কাম। এয়া ৰাতিপুৱাৰ লুক। ধূপডাল জ্বলাই লওঁ। ৰাতিপুৱা শুই উঠি ধূপডাল জ্বলাই লৈছোঁ। আপোনালোককো মোৰ দিছে আজিৰ দিনটো এডাল ধূপেৰে মোৰ লগতে আপোনালোক সকলোৰে দিনটো শুভ হওক। কালি সকলোৱে কৈ আছিলে মোৰ চেহেৰা দেখাবলৈ। আজি মই চেহেৰা দেখাই দিছোঁ। এটাকে নহ'ব। ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি মানে দিনটো আৰু আপোনালোকৰ লগত। এতিয়া মই কি বনাম? এতিয়া মই পানী গৰম কৰোঁ। পানী গৰম কৰাৰ লগতে আজি ৰুটি বনাম, ৰুটি আৰু চব্জি বনাম। এতিয়া মই ওলাইছোঁ গাখীৰ আনিবলৈ। আপোনালোকে দেখুৱাম মই ক'ৰপৰা গাখীৰ আনিম। আপোনালোকে চাই থাকিলে এইটো বটল লৈ লৈছোঁ। সেইটো বটলত গাখীৰ আনিম আৰু আজি বাইদেৱে ঠাণ্ডাখনত গাখীৰ নিবলৈ ওলাইছোঁ। পটপট যাওঁ, যিহেতু বৰষুণ দিছে টুপকে, নহ'লে বৰষুণত তিতিবগৈ লাগিব আৰু এইটো মোৰ ৰাতিপুৱাৰ লুক। ইমান স্পীডত গৈছোঁ দেখিছে। এয়া চাওক মোৰ ৰাতিপুৱাৰ প্ৰথম লুকটো। এইটো আমাৰ ঘৰটো। গৈ আছোঁ আৰু এইখন পথাৰখন, এইফালে ৰাস্তা এইফালে গৈ থাকিম আৰু বৰষুণে দিছে। সেই ঘৰ এয়া মই ইয়াৰ পৰা গাখীৰ নিওঁহি। তাৰপিছত এতিয়া মই ঘৰলৈ এচক গাখীৰ আনিলোঁ। মই পটাপট ঘৰলৈ গৈ আছোঁ, যিহেতু ঘৰত আকৌ গৈ ৰুটিও বনাবগৈ লাগিব। তাতে মাও মন্দিৰত সোমালে আজি সোনকালে। ৰাতিপুৱাৰ কাম যিহেতু লৰালৰিকৈ গৈছোঁ আৰু এয়া মই আহি আছোঁ ৰাতিপুৱা। যিহেতু মোৰ ভালেই হৈছে, ৰাতিপুৱা খোজ কঢ়াও হ'ব নহয় জানো। ইভাগেতো খোজকাঢ়িবলৈ মনেই নাযায়, উঠাই দেৰি ক'তনো খোজকাঢ়িবলৈ সময়। এয়া মই ঘৰ আহি পালোঁহি। বহুত ভাগৰ লাগিছে, যিহেতু মই বহুত স্পীডত আহি আছোঁ। যিহেতু গাখীৰ খাই খাই শকত হ'ম আৰু কিমান শকত হওঁ। এয়া মই গাখীৰ আনিলোগৈ। ধন্যবাদ ইমানখিনিলৈকে মোৰ ব্লগটো চোৱাৰ বাবে। আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ।